ল'ৰাটোৰ বয়স 8 বছৰ। এদিন মাউণ্ট এভাৰেষ্টৰ ফটো দেখুৱাই দেউতাকে ল'ৰাজনক সুধিছিল, এই চূড়াত উঠিব পাৰিবানে তুমি? ল'ৰাটোৱে সিদিনা কৈছিল, পাৰিম। স্কুল জীৱন শেষত ল'ৰাজনে ব্ৰিটিছ আৰ্মীৰ এয়াৰ ডিভিজনত যোগ দিয়ে। মনৰ ভিতৰতে হিমালয়ৰ সৰ্বোচ্চ শৃংগ থিয় হৈ বিজয়ৰ চিৎকাৰ দিয়াৰ ইচ্ছা ল'ৰাজনৰ তেতিয়াও শান্ত হোৱা নাই। কিন্তু ইয়াৰ মাজতে এদিন দুৰ্ঘটনা ঘটিল। জাম্বিয়াত ফ্ৰী ফল পেৰাশ্বুটিং কৰাৰ সময়ত মাৰাত্মক আঘাত পায় ল'ৰাজনে। ৰাজহাড় 3টা কোষেৰুকা ভাঙি যায়। ডাক্তৰৰ মতে আজীৱন পংগু হৈ পৰিব সি। হুইল চেয়াৰত কটাব লাগিব বাকী জীৱন। তেনেদৰে আৰ্মীৰ চাকৰিটোও গুচি গ'ল তেওঁ। আগত থাকিল বাকী জীৱন পংগুত্বৰ অভিশাপ লৈ কটোৱাৰ প্ৰতীক্ষা। কিন্তু অদম্য ইচ্ছাশক্তিৰ এই ল'ৰাজনে এবছৰৰ ভিতৰত হুইল চেয়াৰৰ পৰা উঠি খোজ কাঢ়িবলৈ চেষ্টা কৰিলে। এদিন খোজ কাঢ়িব পৰা হ'ল। লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰিলে। ডাক্তৰৰ সকলো ভৱিষ্যতবাণী মিছা বুলি প্ৰমাণ কৰে ল'ৰাজনে। এনেদৰে সুস্থ হোৱাৰ মাত্ৰ 6 মাহৰ মূৰত 23 বছৰীয়া ল'ৰাজনে মাউণ্ট এভাৰেষ্ট জয় কৰিলে। জানেনে, আমি সকলোৱে ল'ৰাজনক চিনি পাওঁ মেন ভাৰ্চেছ ৱাইল্ড অনুষ্ঠানটোৰ জৰিয়তে বিশ্বত জনপ্ৰিয় হৈ পৰা এই ল'ৰাজনৰ নাম বেয়াৰ গ্ৰিলছ। তেওঁ দেখুৱাই দিছে অদম্য ইচ্ছাশক্তি যথেষ্ট জীৱনটো সলনি কৰাৰ বাবে, লগতে স্ফীত কঠিন সংকল্প আৰু দৃঢ়তা। মই আপুনি কি কৰিছোঁ জীৱনত এটা ৰ'দত ঘূৰি ফুৰা কোষেৰুকা ভাঙি যোৱা এই মানুহজনৰ দৰে আপোনাৰ মনৰ লুকাই থকা মানুহজনক উলিয়াই লৈ অনাটো। চেলুট, 100বাৰ চেলুট পৃথিৱীক এটা সুন্দৰ জীৱন উপহাৰ দিয়াৰ বাবে। ধন্যবাদ।